মৰিগাঁৱত বিহু নৃত্যৰ আখৰা। চাওঁতে চাওঁতে পদূলি পালেহি অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটি। অসমৰ ডেকা বুঢ়া সকলো এতিয়া ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰিবলৈ। ইয়াৰ ব্যতিক্ৰম নহয় মৰিগঞা ৰাইজো। বিগত বৰ্ষত কৰোনা মহামাৰীৰ বিভীষিকাৰ বাবে আড়ম্বৰভাৱে ৰঙালী বিহু উদযাপন কৰিব নোৱাৰিলে অসমৰ ৰাইজে। সেয়ে এইবাৰ ৰঙালী বিহুটি উলহ মালহেৰে উদযাপনৰ প্ৰস্তুতি চলাইছে মৰিগাঁওবাসীয়ে। মৰিগাঁও জিলাৰ চাবুকধৰাৰ জয়ন্তী ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নৃত্যৰ আখৰা। অঞ্চলটোৰ প্ৰায় শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰিছে এই বিহু নৃত্য আখৰাত। সমান্তৰালকৈ জিলাখনৰ বিভিন্ন গাঁৱতো দেখা গৈছে কণ কণ মইনাহঁতৰ আখৰাৰ দৃশ্য। উলহ মালহেৰে ৰঙালীক আদৰিবলৈ এতিয়া এনেদৰে ব্যস্ত হৈ পৰিছে সকলো অসমীয়া। বহুত ভাল লাগিছে। যোৱা বছৰ কৰোণাৰ কাৰণে নাচিব পৰা নাছিলোঁ, মনটো বহুত বেয়া লাগি আছিল, কিন্তু এবাৰ ওলাই আহিছোঁ, সকলোৰে লগত এনজয় কৰিছোঁ, বহুত ভাল লাগিছে। তেওঁলোকৰ যিটো আগ্ৰহ, এই আগ্ৰহখিনি তেওঁলোকৰ পৰা আমি নিজেও জানি আৰু আমাৰো মনোবল থকাৰ কাৰণে আজি আমি এনেধৰণৰ এটা কৰ্মশালা কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।